নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আপোনালোকে ঘৰতে কেনেদৰে আপোনাৰ উঠখন সুন্দৰ গুলপীয়া কৰি তুলিব পাৰে। তাৰ বাবে আমাক বিশেষ বস্তু একো নালাগে। ইয়াৰ বাবে লাগিব আমাক বাজাজ আলমণ্ড অইল 2 বা 3 টোপাল লাগিব আমাক, আৰু লাগিব আমাক মজুল 3 টোপাল বা 4 টোপাল। মই এটা বাটিত মজুল দি লৈছোঁ 3 টোপাল। আলমণ্ড অইল দিছোঁ 3 টোপাল। এতিয়া ভালদৰে সানি লৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে মই হাতৰ আঙুলিৰে ওঠ দুটা কিমান সুন্দৰকৈ মাছাজ কৰিছোঁ। এনেদৰে 15 পৰা 20 মিনিট সময় আপোনালোকে মাছাজ কৰিব। মাজে মাজে তলৰ ওঠখন আৰু ওপৰৰ ওঠখন দুয়োখনেৰে মিলাই মাছাজ কৰিব। এনেদৰে মই ভিডিঅ'ত দেখুওৱাৰ দৰে মাছাজ কৰাৰ 15 মিনিটমানৰ পাছত 15 minutes later. এতিয়া চাওকচোন, এতিয়া আপোনালোকে দেখিবলৈ পাইছে মোৰ ওঠখন কিমান সুন্দৰকৈ গুলপীয়া হৈ উঠিছে। চাওকচোন, মোৰ ওঠখন আগতকৈ গুলপীয়া হৈছে। মই বেছি সময় ৰখা নাই, তথাপিতো যদি আপোনালোকৰ ওঠখন গুলপীয়া কৰিব বিচাৰে আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। আজিলৈ ইমানেই, আকৌ আহি আছে এটা নতুন ভিডিঅ'। নমস্কাৰ।